মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছো ভগ্নাংশৰ ওপৰত। ভগ্নাংশৰ এটা প্ৰকাৰ মিশ্ৰ ভগ্নাংশৰ বিষয়ে শিকিবলৈ গৈ আছো। তো এই ভিডিঅ'ৰ পৰা আমি কি শিকিম? মিশ্ৰ ভগ্নাংশৰ ওপৰত সম্পূৰ্ণৰূপে জানিবলৈ গৈ আছো। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো চোৱা, মই লিখি লৈছো মিশ্ৰ ভগ্নাংশ। তো প্ৰথমতে আমাৰ মনলৈ প্ৰশ্ন আহিব যে মিশ্ৰ ভগ্নাংশনো কি? মিশ্ৰ ভগ্নাংশ কাক বোলে? তো চোৱা, মিশ্ৰ ভগ্নাংশ কাক বোলে? তো এইটোৱে আমি প্ৰথমতে জানিব লাগিব। তো চোৱা, মিশ্ৰ ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশত এটা পূৰ্ণ সংখ্যা আৰু ইয়াৰ লগত কিছুমান একক ভগ্নাংশ থাকে আৰু প্ৰকৃত ভগ্নাংশ থাকে, তাকে মিশ্ৰ ভগ্নাংশ বোলে। তো মিশ্ৰ ভগ্নাংশ কি? মানে যিবোৰ ভগ্নাংশত এটা পূৰ্ণ সংখ্যা থাকিব আৰু ইয়াৰ লগত কিছুমান একক ভগ্নাংশ থাকিব। এটা একক ভগ্নাংশ থাকিব বা প্ৰকৃত ভগ্নাংশ থাকিব। মানে পূৰ্ণ সংখ্যাটোৰ লগত একক ভগ্নাংশ থাকিব পাৰে বা প্ৰকৃত ভগ্নাংশ থাকিব পাৰে। তো তেনেকুৱা ভগ্নাংশবোৰকে মিশ্ৰ ভগ্নাংশ বোলে। তো আমি শিকিলো মিশ্ৰ ভগ্নাংশ কাক বোলে। মানে যিবোৰ ভগ্নাংশত তোমাৰ এটা লগত পূৰ্ণ সংখ্যা থাকিব আৰু ইয়াৰ লগত কি থাকিব? একক ভগ্নাংশ থাকিব হয়তো, আৰু প্ৰকৃত ভগ্নাংশ থাকিব ইয়াৰ লগত। তো এতিয়া চোৱা, আমি জানিব লাগিব, যদি উদাহৰণ আমি ভালকে চাওঁ তো আমাৰ আৰু ডাউট ভালকে ক্লিয়াৰ হ'ব। তো চোৱা, মিশ্ৰ ভগ্নাংশৰ কেইটামান উদাহৰণ দিয়া। তো উদাহৰণ দিলে আমি ভালকে বুজি পাওঁ আৰু বেছিকে বুজি পাওঁ। তো চোৱা, মিশ্ৰ ভগ্নাংশৰ উদাহৰণসমূহ কেনেধৰণৰ? মিশ্ৰ ভগ্নাংশৰ কেইটামান উদাহৰণ হ'ল, তো চোৱা, এইটো এটা পূৰ্ণ সংখ্যা আৰু ইয়াৰ লগত কি আছে? 1/2। 1 ওপৰত যদি 1 থাকে, লবটো যদি 1 থাকে ওপৰতো, তেতিয়া ইয়াক একক ভগ্নাংশ থাকে। তো চোৱা, পূৰ্ণ সংখ্যা আৰু ইয়াৰ লগত একক ভগ্নাংশ আছে। 2টো হ'ল পূৰ্ণ সংখ্যা আৰু 1/3 হ'ল এটা একক ভগ্নাংশ। তো এইটো হ'ল মিশ্ৰ ভগ্নাংশৰ এটা উদাহৰণ। আৰু ইয়াত চোৱা, 3 আৰু 1/2। তো 3 এটা পূৰ্ণ সংখ্যা আৰু 1/2 এটা একক ভগ্নাংশ। 3টো হ'ল পূৰ্ণ সংখ্যা আৰু 1/2 হ'ল একক ভগ্নাংশ। আৰু এইটো চোৱা, 5 2/3। 5টো হ'ল পূৰ্ণ সংখ্যা আৰু 2/3 হ'ল প্ৰকৃত ভগ্নাংশ। তাৰপিছত চোৱা, 12 1/2। 12ও হ'ল পূৰ্ণ সংখ্যা আৰু 1/2 হ'ল একক ভগ্নাংশ। তো মানে মিশ্ৰ ভগ্নাংশ কোনবোৰ হয়? মানে এটা পূৰ্ণ সংখ্যা থাকিব আৰু ইয়াৰ লগত একক ভগ্নাংশ থাকিব বা প্ৰকৃত ভগ্নাংশ থাকিব। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা এই ভিডিঅ'টোৰ পৰা। মিশ্ৰ ভগ্নাংশ কাক বোলে, কোনবোৰ হয়, খুব সুন্দৰভাৱে বুজি পাইছা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।